বুনিয়াদী সাংখ্যিকতাৰ কাৰ্যপত্ৰৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। ইয়াৰ উপৰি বাৰ্ষিক পৰিকল্পনা, সাপ্তাহিক পৰিকল্পনা, দৈনিক পৰিকল্পনা আৰু মূল্যায়নৰ বিষয়েও আলোচনা কৰিম। বুনিয়াদী সাংখ্যিকতাত এই কাৰ্যপত্ৰখনৰ বাবে কিছুমান সপ্তাহ নিৰ্ধাৰিত কিছুমান সপ্তাহ আছে। এই মুঠ সপ্তাহ ইয়াত বিচাৰিলে দেখিবলৈ পোৱা যায় প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে মুঠ 26টা সপ্তাহ আছে। আৰু এই 26টা সপ্তাহৰ প্ৰতিটো সপ্তাহৰ কিছুমান আৰ্হিত ইহঁতক ভাগ কৰা হৈছে আৰু এই আৰ্হিটো লিটাৰেচিৰ সৈতে বুনিয়াদী সাক্ষৰতাৰ সৈতে একে 4+1+1 আৰ্হিত এই প্ৰতিটো সপ্তাহ ভাগ হৈ আছে। সপ্তাহটোৰ প্ৰথম 4 দিনত কিছুমান অনুশীলনী কৰাব লাগিব আৰু অনুশীলনীবোৰত কিছুমান নতুন দক্ষতা শিকোৱা হ'ব ল'ৰা ছোৱালীবোৰক। আৰু পঞ্চম দিনটোত এই প্ৰথম 4 দিন যিখিনি নেকি শিকোৱা হৈছিল সেইখিনিৰ মান নিৰূপণ কৰা হ'ব, অৰ্থাৎ মূল্যায়ন কৰা, সাপ্তাহিক মূল্যায়ন কৰা হ'ব পঞ্চম দিনাখন। আৰু ষষ্ঠম দিনটো ৰখা হৈছে মূল্যায়নৰ পিছত যিখিনি নেকি ৰিমেডিয়েলৰ প্ৰয়োজন আছে সেই ৰিমেডিয়েলৰ কাৰণে ষষ্ঠম দিনটো বিশেষকৈ ৰখা হৈছে। এতিয়া আমি সাংখ্যিকতা কাৰ্যপত্ৰত থকা প্ৰপত্ৰৰ সংখ্যাবোৰ চাম। প্ৰথম শ্ৰেণীৰ কাৰণে নিৰ্দেশাত্মক দিন আছে 36। ইয়াৰ আৰু 20খন অতিৰিক্ত আৰু প্ৰপত্ৰ আছে নিৰ্দেশাত্মক। এইকেইটা হৈছে 9 নম্বৰ সপ্তাহ, 10, 11 আৰু 12, অৰ্থাৎ এই 4টা সপ্তাহৰ কাৰণেও আৰু 20খন নিৰ্দেশাত্মক দিন দিয়া আছে। অতিৰিক্ত প্ৰপত্ৰ আছে 48খন। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নিৰ্দেশাত্মক দিন, মুঠ নিৰ্দেশাত্মক দিন আছে 80। ইয়াৰে প্ৰথম 4টা সপ্তাহৰ কাৰণে আছে 20টা নিৰ্দেশাত্মক দিন আৰু 15টা নিৰ্দেশাত্মক সপ্তাহৰ কাৰণে মুঠ নিৰ্দেশাত্মক দিন আছে 60। পঞ্চম দিন অৰ্থাৎ মান নিৰূপণ বা মূল্যায়ন সপ্তাহ প্ৰথম শ্ৰেণীৰ কাৰণে আছে 9টা সপ্তাহ মুঠ। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে সাপ্তাহিক মূল্যায়নৰ সপ্তাহ আছে 15টা আৰু সেই অনুযায়ী ইয়াত কাৰ্যপত্ৰ দিয়া আছে। ষষ্ঠম দিনাখন নিদানমূলক কাৰ্য কৰা হয়। গতিকে প্ৰথম শ্ৰেণীৰ কাৰণে অভ্যাসন পত্ৰ দিয়া আছে 9খন, সাপ্তাহিক পুনৰালোচনাৰ কাৰণে প্ৰপত্ৰ দিয়া আছে মুঠ 9খন, 9টা সপ্তাহৰ কাৰণে। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে ষষ্ঠম দিনৰ অভ্যাসন পত্ৰ দিয়া আছে 15 দিনৰ কাৰণে 15খন আৰু সাপ্তাহিক পুনৰালোচনাৰ কাৰণে সেই ষষ্ঠম দিনাখনে আৰু 15খন প্ৰপত্ৰ দিয়া আছে। পঞ্চম দিনাখন মূল্যায়ন কৰাৰ পিছত যেতিয়া ষষ্ঠম দিন নিদানমূলক কাৰ্য কৰা হ'ব সেইদিনাখন সেই মূল্যায়নৰ ওপৰত ভিত্তি কৰি 2টা দলত ভাগ কৰা হ'ব। যিটো দলৰ নেকি সেই মূল্যায়নৰ দিনাখন যিখিনি নেকি লাৰ্ণিং আউটকাম অৰ্থাৎ শিক্ষণ ফলাফলৰ কৃতকাৰ্যতাৰে গোটেইখিনি কৌশল আয়ত্ত কৰিব লাগিছিল, যিসকলে পাৰা নাই সেই কৌশলখিনি আয়ত্ত কৰিবলৈ, সেই ছাত্ৰ ছাত্ৰীখিনিক শিশুসকলক ক দলত অন্তৰ্ভুক্ত কৰিবলৈ আৰু যিসকলে নেকি আটাইকেইটা কৌশল শিকিছে সেই লাৰ্ণিং আউটকামৰ সেই ছাত্ৰ ছাত্ৰীক খ দলত অন্তৰ্ভুক্ত কৰিব লাগিব। এতিয়া ক দলত থকা এই ছাত্ৰ ছাত্ৰীসকলে যিসকলৰ নেকি আটাইকেইটা লাৰ্ণিং আউটকামৰ কৌশল শিকা নাছিল সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে নিদানমূলক কাৰ্য কৰিব লাগিব। বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ শিক্ষকে কৰাব এই ষষ্ঠম দিনাখন আৰু সেই দিনাখনে সেই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে থকা এই খ দলৰ ছাত্ৰসকল যিসকলে নেকি আটাইকেইটা কৌশল শিকিছিল সেইসকলক অভ্যাসন পত্ৰ কাৰ্যপত্ৰ আৰু পুনৰীক্ষণৰ কাৰ্যপত্ৰখিনি কৰাব। পিছলৈ গৈ ক দলৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলক নেকি নিদানমূলক ক্ৰিয়াকলাপ কৰোৱা হৈছিল সেই ছাত্ৰ ছাত্ৰীখিনিৰ লাৰ্ণিং আউটকামখিনি আটাইখিনি অহাৰ পিছত সিহঁতক আকৌ এই ষষ্ঠম দিনৰ যিখিনি কাৰ্যপত্ৰ আছে এইখিনি পূৰ্ণ কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ গৃহকাৰ্য এই ক দল আৰু খ দলৰ ছাত্ৰ ছাত্ৰীসকলক দিব পাৰে শিক্ষকে। পৰ্যায়ক্ৰমিক মূল্যায়ন সপ্তাহৰ বিষয়ে যদি দেখা যায় তেনেহ'লে দেখিবলৈ পোৱা গৈছে এই কাৰ্যপত্ৰখনৰ প্ৰথম শ্ৰেণীৰ বাবে 13 নম্বৰ, 14 নম্বৰ আৰু 20 নম্বৰ সপ্তাহত পৰ্যায়ক্ৰমিক মূল্যায়নৰ কাৰণে ৰখা হৈছে। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাবে অষ্টম, তাৰপিছত 13 নম্বৰ, 14 নম্বৰ আৰু 20 নম্বৰ সপ্তাহটো পৰ্যায়ক্ৰমিক মূল্যায়ন সপ্তাহ হিচাপে ৰখা হৈছে। গতিকে এইকেইটা সপ্তাহত সাময়িক মূল্যায়ন কৰাব শিক্ষকসকলে আৰু প্ৰতিটো পৰ্যায়ক্ৰমিক মূল্যায়নৰ বাবে আকৌ 6খনকৈ কাৰ্যপত্ৰ আছে। গতিকে এই পৰ্যায়ক্ৰমিক মূল্যায়ন সপ্তাহৰ দিনাখন এই 6খনকৈ যি প্ৰতিদিনৰ কাৰণে এখনকৈ কাৰ্যপত্ৰ আছে, 6 দিনৰ কাৰণে যি 6খন কাৰ্যপত্ৰ আছে এইখিনি ক্ৰিয়াকলাপখিনি শিশুসকলক কৰাব লাগিব। এতিয়া এই বাৰ্ষিক পৰিকল্পনাটো যদি আমি চাওঁ মুঠ 26টা সপ্তাহ কিদৰে ভাগ হৈ আছে তেনেহ'লে এই 26টা সপ্তাহৰ 8টা
9টা সপ্তাহ বিশেষকৈ 1 নম্বৰৰ পৰা 8 নম্বৰ সপ্তাহ প্ৰথম শ্ৰেণীৰ কাৰণে বিদ্যা প্ৰৱেশৰ বাবে ৰখা হৈছে 9ৰ পৰা 12 নম্বৰ সপ্তাহ অৰ্থাৎ 9 10 11 12 এই 4টা সপ্তাহ ৰখা হৈছে পুনৰ আলোচনাৰ কাৰণে ৰখা হৈছে 15ৰ পৰা 25 নম্বৰ সপ্তাহলৈকে ইয়াত 9টা সপ্তাহ আছে মুঠ এই 9টা সপ্তাহ ৰখা হৈছে অনুশীলনীৰ কাৰণে এই সপ্তাহকেইটাত বিশেষকৈ যিকেইটা নেকি লাৰ্ণিং আউটকাম ওলাব লাগিব শিকন ফলাফল এই সপ্তাহকেইটাত এই শিকন ফলাফলৰ সৈতে জড়িত ক্ৰিয়াকলাপ কৰাব লাগিব 13 14 আৰু 20 নম্বৰ সপ্তাহ এই প্ৰথম শ্ৰেণীৰ কাৰণে এই তিনিটা সপ্তাহ পৰ্যায়ক্ৰমিক মূল্যায়ন অৰ্থাৎ সাময়িক মূল্যায়নৰ কাৰণে ৰখা হৈছে এতিয়া এই 26টা সপ্তাহৰ ভিতৰত আকৌ কাৰ্যপত্ৰখনত 18 আৰু 26 নম্বৰ সপ্তাহটোৰ কাৰণে কাৰ্যপত্ৰখনত কোনো ধৰণৰ প্ৰপত্ৰ দিয়া হোৱা নাই এই দুটা সপ্তাহক বাফাৰ উইক হিচাপে ৰখা হৈছে গতিকে এই দুটা সপ্তাহত শিক্ষকে নিজে পাঠ পৰিকল্পনা কৰি শিশুৰ শিকাব লাগিব যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাৰ্ষিক পৰিকল্পনাৰ যদি দেখো তেনেহলে আমি এনেকুৱা ধৰণৰ ব্ৰেকআপ দেখিবলৈ পোৱা যাব মুঠ 26টা সপ্তাহৰ 4টা সপ্তাহ আছে 1 নম্বৰৰ পৰা 4 নম্বৰ সপ্তাহলৈকে পুনৰ আলোচনা বা ৰিভিজন উইক 6ৰ পৰা 25 নম্বৰ সপ্তাহলৈকে থকা 15টা সপ্তাহ ৰখা হৈছে অনুশীলনীমূলক ইনষ্ট্ৰাকচনেল উইক হিচাপে ৰখা হৈছে 5 নম্বৰ 18 নম্বৰ আৰু 26 নম্বৰ সপ্তাহ একেটা কাৰ্যপত্ৰত নাই এই তিনিটা সপ্তাহক বাফাৰ উইক হিচাপে ৰখা হৈছে 8 13 14 আৰু 20 নম্বৰ এই সপ্তাহকেইটা নিউমেৰিচিট বা সাংখ্যিকতা কাৰ্যপত্ৰত এই সপ্তাহকেইটাক পিৰিয়ডিক এছেছমেন্ট সাময়িক মূল্যায়নৰ সপ্তাহ হিচাপে ৰখা হৈছে যে শিকন ফলাফলৰ বিষয়ে যদি দেখা যায় লাৰ্ণিং আউটকাম প্ৰতিটো সপ্তাহত 4টাকে লাৰ্ণিং আউটকাম ওলাব লাগিব প্ৰথম শ্ৰেণীৰ কাৰণে মুঠ 36টা লাৰ্ণিং আউটকাম বা শিকন ফলাফলৰ ওপৰত ক্ৰিয়াকলাপ হ'ব দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে মুঠ 60টা লাৰ্ণিং আউটকামৰ বিভিন্ন ধৰণৰ কৌশলৰ ওপৰত ক্ৰিয়াকলাপ কৰা হ'ব এই কাৰ্যপত্ৰখনত এই কাৰ্যপত্ৰখনত আকৌ সাক্ষৰতাৰ দৰে কিছুমান চিন দিয়া আছে এই চিনবোৰৰ বিভিন্ন ক্ৰিয়াকলাপ আৰু পৃষ্ঠাসমূহত থকা এই চিনবোৰৰ সহায়ত আমি এই আগুৱাই যাব লাগিব উদাহৰণস্বৰূপে আমি যদি এই সপ্তাহটোৰ কাৰণে লওঁ তেনেহলে ইয়াত এই পৃষ্ঠাটোৰ একদম ওপৰত ইয়াত থকা এই চিনটোৱে বুজাইছে মই শিকিলো অৰ্থাৎ এই সপ্তাহটোত ছাত্ৰ-ছাত্ৰীয়ে কি শিকিছে হেতু বুজাইছে অৰ্থাৎ এই সপ্তাহ যিটো নেকি সপ্তাহৰ পঞ্চম দিন অভ্যাসন প্ৰপত্ৰত থকা এই চিনটোৱে সাপ্তাহিক অনুশীলনৰ কথা বুজাইছে ঠিক সেইদৰে পুনৰ আলোচনাৰ এই পৃষ্ঠাটোত থকা এই চিনটোৱে সাপ্তাহিক পুনৰ আলোচনাৰ কথা বুজাইছে কাৰ্যপত্ৰখনৰ একেবাৰে শেষৰ পিনে যদি দেখো এখন কাৰ্যপত্ৰ ট্ৰেকাৰ আছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যপত্ৰৰ প্ৰতিদিনে কৰা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপবোৰ কৰিছে নে নাই সেই অনুযায়ী এই কাৰ্যপত্ৰখনত এই কাৰ্যপত্ৰৰ ট্ৰেকাৰখনত চিন দিব লাগিব উদাহৰণস্বৰূপে প্ৰথম সপ্তাহৰ যিখিনি ক্ৰিয়াকলাপ আছে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ দিনৰ ইয়াত সেই চিনকেইটা দিব লাগিব এই চিনটোৱে কাৰ্যপত্ৰখনৰ অনুশীলনীৰ চিন বুজাইছে মূল্যায়নৰ চিনটো বুজাইছে মই শিকিলো ঠিক সেইদৰে এই চিনটোৱে সাপ্তাহিক অনুশীলনৰ কথা বুজাইছে এই চিনটোৱে সাপ্তাহিক পুনৰ আলোচনাৰ কথা বুজাইছে আৰু পৰ্যায়ক্ৰমিক মূল্যায়নৰ কথা বুজাইছে এই 8 নম্বৰ 13 নম্বৰ আৰু 20 নম্বৰ সপ্তাহ এতে পৰ্যায়ক্ৰমিক মূল্যায়নৰ কথা বুজাইছে প্ৰথম শ্ৰেণীৰ কাৰণে 8 নম্বৰ সপ্তাহটোৰ পৰ্যায়ক্ৰমিক মূল্যায়ন নাথাকিব ট্ৰেকাৰটো দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে 8 নম্বৰ 13 নম্বৰ 14 নম্বৰ আৰু 20 নম্বৰ এই 4টা সপ্তাহ পৰ্যায়ক্ৰমিক মূল্যায়নৰ বাবে থাকিব গতিকে এইদৰে আমি কাৰ্যপত্ৰখন ইয়াত থকা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপবোৰ যিবোৰ দিছে ইয়াৰ ইনষ্ট্ৰাকচন অনুযায়ী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কৰাব লাগিব ধন্যবাদ